হেল্ল' ভিউৱাৰ্ছ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল ইতিবৃত্তলৈ। আজি আমি ইতিবৃত্তত আপোনালোকৰ আগত বিশ্বৰ সকলোতকৈ বেছি বিক্ৰী হোৱা টুথপেষ্ট ব্ৰেণ্ড কলগেটৰ বিষয়ে কিছু কথা ক'ব বিচাৰিছোঁ, যাৰ সফলতাৰ অনুমান পোৱা যায় মানুহৰ মুখত টুথপেষ্ট ব্ৰেণ্ডৰ সলনি কলগেট বুলি কোৱাত। কলগেট হ'ল আজি সকলোৰে দৈনন্দিন জীৱনৰ অন্যতম প্ৰয়োজনীয় উপাদান। কলগেট ব্ৰেণ্ডৰ সৃষ্টি কেনেকৈ হৈছিল জানো আহকচোন। কলগেট ব্ৰেণ্ডৰ জন্ম হৈছিল আজিৰ পৰা প্ৰায় 213 বছৰ আগতে। ইয়াৰ জন্মদাতা আছিল উইলিয়াম কলগেট, যাৰ জীৱন আছিল বহু সংঘৰ্ষময়। যেতিয়া ইয়াৰ আৰম্ভণি হৈছিল তেতিয়া ই কেৱল চাবোনহে বনাইছিল। পিছলৈ চাবোনৰ লগতে কলগেট টুথপেষ্ট বনাবলৈ লয়। এতিয়াৰ দৰে পেকেজিঙৰ ঠাইত তেতিয়া চিচাৰৰ টিউবত বিক্ৰী কৰিছিল। কলগেটৰ ফাউণ্ডাৰ উইলিয়াম কলগেটৰ জন্ম হৈছিল 25 জানুৱাৰী 1783 চনত ইংলেণ্ডৰ হলিংবাৰ্ণ চহৰত। তেখেতৰ পিতৃৰ নাম আছিল ৰবাৰ্ট কলগেট, যি আছিল এজন খেতিয়ক। 1758 চনত কলগেট পৰিয়ালে আমেৰিকাৰ মেৰিলেণ্ডত থাকিবলৈ লয়, য'ত তেওঁলোকে ৰল্ফ মাহেৰ নামৰ এজন উদ্যোগপতিৰ লগত লগ হৈ মমবাতি আৰু চাবোন বনোৱা কাম আৰম্ভ কৰে। উইলিয়াম কলগেটে পিতৃৰ কামত যথেষ্ট সহায় কৰে যদিও পিছলৈ এই ব্যৱসায় ফলৱতী নহয়, আৰু 16 বছৰীয়া উইলিয়াম কলগেটৰ ঘৰৰ অৰ্থনৈতিক অৱস্থা ভাগি পৰাত সৰু সুৰা কাম কৰিবলৈ এদিন হঠাৎ 1804 চনত নিউয়ৰ্ক চিটিত চাবোনৰ উৎপাদন কেন্দ্ৰ এটাত কাম কৰিবলৈ লয়, য'ত তেওঁ কাম কৰি থকা অৱস্থাত কোম্পানী প্ৰতিষ্ঠাৰ সকলো নিয়ম আয়ত্ত কৰে। 2 বছৰ অন্তত 1806 চনত এটা নিজা চাবোন বনোৱা কাৰখানা আৰম্ভ কৰে, যাৰ নাম ৰখা হৈছিল উইলিয়াম কলগেট এণ্ড কোম্পানী। এই ব্যৱসায় হঠাৎ বৃদ্ধি হয় যদি কিছুদিনৰ পিছত উইলিয়াম কলগেটৰ স্বাস্থ্য অৱস্থা বেয়া হোৱাত তাৰ প্ৰভাৱ ব্যৱসায় ক্ষেত্ৰতো পৰে। কিন্তু উইলিয়াম কলগেটৰ কষ্টসাধ্য গুণৰ বলত ব্যৱসায় আগৰ অৱস্থালৈ ঘূৰি আহে। উইলিয়াম কলগেট আছিল এজন ধাৰ্মিক ব্যক্তি। তেওঁ একাউণ্টটো ভগৱানৰ নামত বহুতো দান দিয়াত ব্যৱহাৰ কৰিছিল। পিছলৈ 50%তকৈ অধিক তেওঁ দান কৰিছিল। এনেদৰে দিন 25 মাৰ্চ 1857 চনত তেওঁ এই সংসাৰ ত্যাগ কৰে। তাৰ পিছত উইলিয়াম কলগেট এণ্ড কোম্পানীৰ ব্যৱসায়ে তেওঁৰ 3জন পুত্ৰ ক্ৰমে ৰবাৰ্ট, জেমছ আৰু ক্ৰমৱেলে চলায়। পৰৱৰ্তী সময়ত অৰেল হাইজিনৰ ওপৰত এই কোম্পানীয়ে বহু পৰিমাণে গুৰুত্ব আগবঢ়ায়। এই কোম্পানীৰ প্ৰথম টুথপেষ্ট 1873 চনত আৰম্ভ কৰে। আজিৰ দিনৰ টিউবৰ সলনি জাৰত বিক্ৰী কৰে। সময়ৰ তাগিদাত ক্ৰমান্বয়ে ভাল পেকেজিঙত ইয়াৰ উপলব্ধ হয়। 1896 চনত কলগেট প্ৰথম টিউবত উপলব্ধ হয়। উইলিয়াম কলগেটৰ দ্বাৰা পৰিচালিত চাবোন বনোৱা কোম্পানী পিছলৈ টুথপেষ্ট, পাৰফিউম, শ্বেভিং ক্ৰীম আদি বনায়। 1928 চনত এই কোম্পানী কলগেট পালমোলিভ নামৰ অন্য এটা কোম্পানীৰ লগত লগ হৈ তেওঁলোকৰ প্ৰডাক্টবোৰ বনাবলৈ আৰম্ভ কৰে। বৰ্তমান কলগেট 59তম মষ্ট ভেলুৱেবল ব্ৰেণ্ড হিচাপে বিশ্বত পৰিগণিত।